which is called Banjar Kikan. And this dance is a form of indispensable part of Kemalkan festival. This dance is held in outer courtyard of the house and only youngsters can take part in it. The word Banjar means kind of bamboo pole, while Kikan means dance. There is conversation and this Tourism Day celebration, and we are very much grateful to you, ladies and gentlemen, for your time, for the moment. Thank you so much, sir, and ma'am, for looking at it, that we have a future in tourism, but let it be sustainable. There are many areas that we can do it. We can involve the people in the universities to come up with research papers like this one and advise the government. Let's not think that we can do it by ourselves. We can involve the stakeholders in the industry, and this way we can have a wonderful অনুভৱটো বৰ ভাল। আমি বৰ্তমান কাৰ্বি আংলং সাহিত্য শাখিতৰ পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মাননীয় ডক্টৰ তুলিৰাম ৰংহাং তেখেতক পৰামৰ্শলৈ আজি কাম কৰিবৰ কাৰণে আজি বহুত ইচ্ছা। তেখেতে আমাক ইণ্ডিপেণ্ডেণ্টলি আমাক কাম কৰিব দিছে। তেখেতৰ আজি ব্যস্ততাৰ মাজত তেখেতৰ অহা কথা আছে, কিন্তু তেখেতে মেছেজ দিয়া হৈছে আৰু সকলো ইয়াত উপস্থিত ডেলিগেটসকলৰ লগতে আৰু আমাৰ আলহী দিল্লীৰ পৰা অহা কেনিয়াৰ পৰা অহা সকলো কথা কৈছে যে আজি CM ব্যস্ততাৰ মাজত আহিব। কিন্তু বৰ্তমান যেনেকুৱা দৰে আমি কাম কৰি গৈছে আৰু বিভিন্ন ৰাইজে আৰু বিভিন্ন ইলাকা যিজনে আমাৰ কাৰ্বি আংলং এটা পটেনচিয়েল আছে, এই পটেনচিয়েললৈ আমি ইয়াত ডেভেলপমেণ্ট কৰিব পাৰিম। আৰু যথেষ্ট যোৱাকালিৰ পৰা আমি ৱৰ্ল্ড টুৰিজম ডেৰ এডভান্স আমি পাতা হৈছে। লাংবুকো আমি ট্ৰেকিং কৰিছে। মাননীয় আমাৰ অমৰ টিছো ডাঙৰীয়া আহিছে, আমাৰ MLA বিধায়ক আহিছে। যথেষ্ট এইবিলাকলৈ এতিয়া কাৰ্বি আংলং য'তে যায় তাতে আমাৰ ইক' টুৰিজমৰ কাৰণে আৰু ছাষ্টেইনেবল টুৰিজমৰ কাৰণে যথেষ্ট কাম কৰিব ইচ্ছা। আজি আমাৰ ডিপাৰ্টমেণ্টৰ পৰা CMৰ পৰামৰ্শ দি আমি IHM হস্পিটেল মেনেজমেণ্টৰ লগত আমি কিবা কৰি মিলি ট্ৰেইনিং বহুত ল'ৰা ছোৱালীয়ে বিভিন্ন ঠাই আমি তেখেতৰসকলৰ মানে সংস্থাপন দিবৰ কাৰণে আজি কেইজনমান ষ্টুডেণ্টক আমি ডিপাৰ্টমেণ্টৰ পৰা সহায় সুযোগ আমি কৰিব পাৰিছোঁ। আৰু আহিবলগীয়া দিনত যেনেকৈ ৰাইজে আজি কপাৰেট কৰিছে, ৰাইজে যেনেকৈ আমাক আশীৰ্বাদ দি আছে, নিশ্চয় আহিবলগীয়া দিনত টুৰিজমৰ ক্ষেত্ৰত আমি বেষ্ট ইণ্ডিয়াৰ ভিতৰত মানে নাম কৰিব পাৰিম বুলি মই আশা কৰিছোঁ। The animals for them to be able to know which places should be looked into and where the animals are and where the people are, even which places have got more tourists than it is. Second part was, often we do festivals with a lot of government support and it fails. But when the community is involved and it is a community driven program, it is always successful. And Karbi Youth Festival is by people. So there's no reason it will not succeed, and it has succeeded for last 50 years. It's just that we are adding the touristic things this year.